নমস্কাৰ মই আজি আপোনালোকক সাইনবোৰ্ড কেনেকৈ লিখা হয় তাক দেখুৱাবলৈ লৈছোঁ। সাইনবোৰ্ড লিখাটো এটা উপাৰ্জনৰ উৎস হ'ব পাৰে। অলপচোন চাওঁ সাইনবোৰ্ড কেনেকৈ লিখা হয়। সাইনবোৰ্ডখন লিখাৰ কাৰণে এঠাইলৈ যাব লাগিব। এয়া বস্তু ৰেডি কৰিলোঁ আৰু এয়া গাড়ী ষ্টাৰ্ট কৰিলোঁ, ওলালোঁ। অলপচোন যাওঁ মোৰ সৈতে এই ধুনীয়া পৰিৱেশৰ মাজলৈ। দেখাতে ধুনীয়া যেন সৰগৰে তৰা মোহনীয়া দুচকুৰ চাৱনীয়ে চাওঁ মই নীলৰ পৰা। এতিয়া পাম আৰু অকণমান দূৰ। এয়া অকণমান ৰাস্তা বেয়া, শ্মশানত যোৱা পথ। লাহে লাহে গৈছোঁ। আমি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। এয়া চাওক ধুনীয়া পৰিৱেশ, পিছফালে সেউজীয়া পাহাৰ, পিছফালে নাককাটি আৰু এয়া চাৰিওপিনে সেউজীয়া আৰু ইয়াৰ মাজত চাইনবোৰ্ড লিখা হ'ব। এইখন আমাৰ চাইনবোৰ্ড। এই চাইনবোৰ্ডখন প্ৰথমতে আমি ভাগ কৰি ল'ম। যিমানখিনি আখৰ আছে সেই হিচাপে আমি এইখিনি ভাগ কৰি ল'ম। যিমানটো লাইন হ'ল আমি এনেকৈ মাৰ্কিং কৰি ল'ম। মাৰ্কিং কৰি লৈ আমাৰ মাৰ্কিং কৰাৰ কাৰণে আঁচ টনাৰ কাৰণে আমাৰ অন্যতম সূতা ব্যৱহাৰ কৰিব লাগিব। তাৰপাছত এঙাৰ, যিহেতু বগা বৰ্ড এঙাৰ লাগিব আমাক সূতাত লগোৱাৰ কাৰণে। এইডাল সূতাডাল আমি এনেকৈ মাপ কৰি লৈছোঁ কিমানখিনি দীঘল লাগিব সূতাডাল, আৰু মাপ কৰি লৈ পেলাই এনেকৈ আঙুলিত মেৰাই লৈছোঁ সূতাডাল আঁচ মৰাৰ বাবে। এয়া চাওক এঙাৰ ল'লোঁ আৰু এঙাৰ লৈ পেলাই এঙাৰত সূতাডাল এনেকৈ ঘঁহি ল'লোঁ। ঘঁহি লৈ পেলাই আৰু এনেকৈ আমি আঁচডাল মাৰি দিলোঁ। আঁচডাল হৈ গ'ল আৰু আমি এনেকৈ আঁচ মাৰোঁ লাইনবিলাক সমান হোৱাৰ কাৰণে। এয়া ভালকৈ দেখুৱাইছোঁ কেনেকৈ ধৰিব লাগে হাতখন আৰু কেনেকৈ সূতাডাল টানি ল'ব লাগে। এয়া চাওক এয়া হৈ গ'ল। আৰু এঙাৰখিনি কেনেকৈ লগাইছোঁ তাকো দেখুৱাইছোঁ আকৌ এবাৰ। আমাৰ বৰ্ডখনৰ মাৰ্কিং হৈ গ'ল, আঁচবিলাক মৰা হৈ গ'ল আৰু আমি এতিয়া প্ৰথম লাইনৰ ডায়েগ্ৰাম কৰিম। সমাজত হ'ব লাগিব, মাপ কৰি লৈছোঁ সমাজত, যাতে লিখাখিনি সমাজত হৈ যায় মাৰ্কিং কৰি লৈছোঁ। আৰু এয়া লিখিব লগা ব্লু ৰং, নীলা ৰং আৰু অন্যতম লিখাৰ আহিলা ইয়াত তুলি ব্ৰাছ। বিভিন্ন তুলি ব্ৰাছ পাব আপোনালোকে বজাৰত। আমি এইবিলাক তুলি ব্ৰাছ ব্যৱহাৰ কৰোঁ আৰু ইয়াত লিখাৰ কাৰণে এইডাল তুলি ব্ৰাছ লাগিব। ইয়াত তেল দি ল'লোঁ আৰু ঘঁহি ল'লোঁ, মিলাই ল'লোঁ ৰংখিনি আৰু এনেকৈ লাহেকৈ ব্ৰাছডাল আমি ঠিক কৰি ল'লোঁ। ইয়াত ঠিক কৰি ল'লোঁ, মিহি কৰি ল'লোঁ যাতে আমাৰ লিখাত সুবিধা হয়। ইয়াত চাওক কেনেকৈ ধৰিছোঁ আৰু এনেকৈ টানি দিছোঁ, আমাৰ টি লিখিব লাগিব প্ৰথমতে, টুতে লিখিব লাগিব টি। চাওক এনেকৈ লিখা হ'ল। এয়া চাওক অলপ কেনেকৈ লিখা হৈছে।
কথা ভাবি মূৰত হৈ লিপি আমি কেনেকৈ হাতৰ ওপৰত ৰাখিছোঁ ব্লেন্সটো ৰখাৰ কাৰণে হাতখন হাতৰ ওপৰত ৰাখিছোঁ এয়া পি লিখিলোঁ আৰু সেয়া লিখি আছোঁ এয়া চাওক হাতখন হাতৰ ওপৰত ৰাখি ব্লেন্সটো ৰক্ষা কৰিছোঁ আকৌ এবাৰ দেখুৱাইছোঁ ব্ৰাছটো কেনেকৈ খুৱাইছোঁ কেনেকৈ সমান কৰি লৈছোঁ চাওক বৰ্ডখন লিখা হ'ল থেংক ইউ